তো হে গাইস গুড মর্নিং আৰু বৰ্তমান বাজিছে 5:50 সৰি 6:50 আৰু ইফালে পুৰা জুই বৈ আছো আৰু ইফালে নিয়াৰ চক 6:50 মানে নিয়াৰ আহি গ'ল আৰু এইটো দিন ভাল লাগে কিবা এটা পুৱাৰ যিটো ফ্ৰেছ আৰু ইফালে আবৈ পুৰা চাফা কৰি আছে কাতি বিহু উপলক্ষে ৰাস্তা মানে হেৰু তো চক আৰু ইফালে ইও চাফা কৰি আছে চক চাফা কৰি আছা কেনে লাগছে ধুনীয়া দে ঠিক গুড জব যাই কিনে ফেল দিয়া আৰু এনেকৈ চাফাই অভিযান এইখিনিতে সমাপ্ত কৰিলোঁ আৰু আজি গৈ আছোঁ বকো তিনিটা বিশেষ কাম লৈ প্ৰথম কামটো হৈছে কলেজত যাম আৰু দুটা কাম আপোনালোকে ভ্লগটো চাই থাকিলে গম পাব আৰু এতিয়া ব্লগ মুখ হাত ধুওঁ গাইছ ওলালোঁ আমি গোটেইকেইটাই আৰু ইফালে পিছফালে চাব পাৰে গোটেইকেইটাই আছোঁ আৰু সেয়া পেটলাদা আছে কি কবি কিবা কবি নেকি অলপ কম বহু কথা কম পাঠকে পাছপোৰ্ট পাহৰিছিল পাছপোৰ্ট মানে কলেজৰ হেৰি যি কি হওক পাছপোৰ্ট পাহৰিছিল এখন পাছপোৰ্টটো পালি মানে আমাক মানে কথা দি থৈছে কিবা খুৱাম আমি প্ৰস্তাৱ এটা দিছোঁ দিছোঁ মই কি দিছা তুই পেটিছ আমি দিছোঁ ডক্টৰে দিছে চিকেন বিৰিয়ানী দাসে দিছে বিৰিয়ানী মই কৈছোঁ যদি মোৰ মনৰ মই যি কওঁ মই হোটেলত যাই ক'ম ৰেষ্টুৰেণ্টত যাই ক'ম মই মানে ইমান দামী খোজা নাই দেইনান দেমান ঠিক নাইতো বুজিছে নাই আৰু মই সেইকাৰণে ভাত খাই লৈছোঁ তো পেট ফুলে লৈছোঁ তো এতিয়া ব্লক আগবাঢ় আহিবলৈ কলেজ আৰু এইবিলাক জমা দি যাওঁ মানে এইখন জমা দি যাওঁ আৰু কলেজত ভিডিঅ' কৰা ইমান ভাল নহয় তো এতিয়া এইখন ধুনীয়াকৈ ইয়াত জমা দিওঁ আৰু আপোনালোকক লগ পাইছোঁ ঘৰত গৈ এটা বেলেগ এটা জেগাত তো কলেজ ড্ৰেছত মানে ইমান ভিডিঅ' কৰা ভাল নহয় তো গাইছ আহিলোঁ কলেজৰ পৰা মানে কলেজ ড্ৰেছত মানে ইমান ভ্লগ বনাই থকাটো অসম্ভৱ মানে ইমান ভাল নহয় ভ্লগ বনাই থকা এতিয়া ডাইৰেক্ট পথাৰত আহিছোঁ কাৰণ অহাকালি কাতি বিহু অলপ চাইছোঁ পথাৰখন মানে কিবা লাইট চাইট দিব পাৰি নেকি পথাৰখন যিহেতু গোটেই পথাৰখন মোৰে হয় ইহঁতো আহিছে হে বেছি হ'ল অলপ তো এক পেকেট মিঠাই আনিছোঁ গৰু নিব আহিছোঁ চাহ তো মানে গৰু নিব আহিছোঁ ভ্লগটা শেষ কৰোঁ মানে এতিয়া পথাৰত আজিয়ে দিম এতিয়া মই ফানে ভাত খাই অহা নাই সেইকাৰণে এতিয়া আনিছিলোঁ এতিয়া খাওঁ গৰুটো নিম তো গাইছ আজিৰ ভ্লগটোত এইখিনিয়ে মানে গৰুটো ল'লোঁ এতিয়া সিহ যাব ওলাল নেকি তো অলপ খাই আছে খাওঁ হ'লি ঠিক আছে আৰু অলপ ভাল কথা কৈ দি গুড মানে এতিয়া আৰু অহাকালি পূজা আছে মজা ভ্লগ দিম মানে আমাৰ মন্দিৰতে পূজা হ'ব দিয়ক